এয়া পনীৰ বনাই আছে একো থাকিলে এইবোৰে ভাল আৰু একো কাম কৰিবলগীয়া হোৱা নাই ৰান্ধনীয়ে পুৰা কামত লাগি আছে মই ভিডিঅ' বনাই আছো দেই গাইছ পোনপ্ৰথমে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টো আচলতে মোৰ বাৰ্থডে ডিনাৰে আছিলে বাৰ্থডে বুলি ঘৰৰ পৰা ভাগিন আৰু ভাইটি আহিলে ভাত পানী খাই মই শুই গ'লোঁ আৰু সিহঁতে এয়া মনে মনে বাৰ্থডে ছাৰপ্ৰাইজ দিবলৈ ডেক'ৰেশ্যন কৰি ভিডিঅ' কৰি ৰাখিছিলে আচলতে মনটো বেয়া লাগি আছিলে আগতে মানুহজনে কিবা ছাৰপ্ৰাইজ দিম বুলি ভাবিলে অকণমান হ'লেও গম পাওঁ এইবাৰ একেবাৰে গম পোৱা নাছিলোঁ সেইবাবে মনটো বেয়া লাগি আছিলে কিন্তু যেতিয়া ছাৰপ্ৰাইজটো পালোঁ তেতিয়া মনটো খুব বেছি ভাল লাগিছিলে বুজাব নোৱাৰোঁ পিছদিনা ৰাতিপুৱা ঘৰৰ পৰা দেউতা বাহঁত আহিলে আৰু আমি গোটেইখিনি এফালে যাওঁ বুলি ধুনীয়াকৈ ওলাই মেলি ল'লোঁ আৰু ইয়াৰ পৰা এয়া যাবলৈ ওলাইছোঁ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ কি পালোহি Jugamos palos ini. Jugamos palos ini. Mau ini tuh lalu. Ya. Ya, kami এতিয়া ধেমাজি পালোহি চাহ খাবলৈ আহিছোঁ আমি ইয়াতে চাহ অৰ্ডাৰ দি চাহ খাই ল'লোঁ যিহেতু ঘৰৰ পৰা একো খাই অহা নাছিলোঁ আৰু দূৰো হয় অলপ সেইবাবে চাহ তাহ খাই অকণমান ৰৈ ল'লোঁ আৰু খাই বৈ আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ কুকু কুকু উই ভাল যা উই দম দি দিয়াচোন দম দম দি দিয়া Hai gede hai. এতিয়া আমি চিলাপথাৰৰ ৰাস্তাত সোমাম আৰু মালিনী থান এফালে জানে মালিনী থান কিবা ওয়েলকাম টু ভালকে নুঠিলে সেইখন বৰ্ড আহাতি হেই মানুহ আছিলো হেল্ল' সেইটো ৰাস্তাত ক'লে যায়গে সেইটো ৰাস্তাত ক'লে যায় ওই দেখা কেনেকুৱা লাগিছে কৈ দে আহিলে যাব নেকি পাছিঘাট যাব চাগে সেইটো তাত কি কি চাবি কৈ দে মিন্টে কিবা এটা কৈ দিয়ক আমি আহি আছোঁ বালনি থান আগতে অহা নাছিলোঁ এই প্ৰথম আহিছোঁ কিয় আহিছো এইটো কৈ দিয়ক ব্যস্ততা আমাৰ আছে আমি তাতে নিয়োজন কৰিম আৰু থানতে আহি মেলিকে বহুত দিন আশা কৰি আছিলোঁ দিনটো আজিয়ে পৰিলে আমি সকলো আহিছোঁ তুমি কিবা ক'বা নাই মই গাড়ী চলাই আছোঁ বাই কিবা ক'বা বাই কৈ দে কিবা ক'বি অনুভৱ আমাৰ খুৰা ইমান গাঁও চালৈ আহি কেনেকুৱা লাগিছে কৈ দিয়ক আহি কেনেকুৱা লাগিছে কৈ দিয়ক এয়া বাইদেউ অৱস্থা এয়া বাৰ্থডে গালৰ আজি দিনটো বেয়া হৈ আছে গোটেই য'তে ত'তে পানী পৰিছে চাহ পৰিছে আপোনালোকক কোৱাই নাই নহয় আমি ক'লৈ আহি আছোঁ আমি আহি আছোঁ চিলাপথাৰ লিকাবালিত অৱস্থিত মালিনী থানলৈ বুলি আৰু এয়া চিলাপথাৰ টাউন আহি পালোহি ইফালে এয়া শিৱ মন্দিৰ ভাগ দেখিছেনে এই ভাগো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ
ৰুলছ দিছে ন গৈ আছে এয়া এফালে চাই আছে সৰু ছোৱালীলে আছে ৰাস্তাটো বেয়া এইখিনিকে 12 কিলোমিটাৰ সেইটা পামগৈ আৰু গৈ মেলি আৰু এয়া আমি থানৰ এলেকা পালোহি এফালে ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰিবলৈ সুবিধা কৰি দিছে আৰু লাইন লাইনকৈ দোকানখিনিও আছে ইয়াৰ পৰা শৰাই বস্তু যি যি প্ৰয়োজন হয় আপোনালোকে কিনি ল'ব পাৰে এয়া আমি পালোহি আৰু এই শৰাই কাৰণে বস্তু পাতি লৈ লওঁ অঁ এয়া আমি শৰাই বস্তু লৈ লৈছোঁ প্ৰথমতে শৰাই দুখন ল'ব লাগিব আকৌ দুখনৰ কথা কৈছোঁ বোলো আমি মানে বজাৰ কৰি আছোঁ সেইটো কাৰণে এখানে পাহাড় বস্তু লৈছো মা ভণ্টি এয়া আমি যাওঁ এতিয়া থানলৈ আহক বহুত দিনৰ অন্তৰ মূৰত আজি মালিনী থান পালোহি এতিয়া ভিতৰলৈ গৈ আছোঁ আধা ওলাইছে যে হ'ব একো নহয় চিনি পাব আৰু শৰাই বস্তু পাতি লৈ পেলাই আমি থানলৈ বুলি আহিলোঁ এইখন মেইন গেট হয় আৰু এইফালে টিকেট ল'ব লাগে ইয়ালৈ সোমাবলৈ হ'লে কাউণ্টাৰ আছে সোঁ চাইডে এটা টিকেটত 10 টকাকৈ লয় আৰু টিকেট চিকেট কৰি আমি ভিতৰলৈ সোমাই গ'লোঁ যাওঁ আৰু তোমালোক আগত যা ভিডিঅ' কৰি আছে হ'ব এক মই লৈ লৈছোঁ তহঁতি আগে আগে যা আমি পিছে পিছে যাওঁ খটখটি দিয়ে যাওঁ আহক আহক ভিন্দু এয়া এহেঁতি তলেদি গৈছে খটখটিয়ে দি যাব নোৱাৰে মাটি দি ভৰি বিষ হৈছে এয়া বাৰ্থডে গালে হিল চেণ্ডেল পিন্ধি আহি উঠিবই পৰা নাই পৰিলে কিন্তু ভাল টেকেচা খাব এয়া ওপৰেদি সেয়া ভিন্দুহঁত গৈ আছে দেখুৱাই আছোঁ এয়া বা যাবই পৰা নাই সেয়া আমাৰ সেইজনী বগাই বগাই গৈ আছে বান্দৰ নিচিনাকৈ আমাৰ ইয়াত আহিবই পৰা নাই বাৰ্থডে গালে এই বাৰ্থডে গালেও কঁকালৰ বিষ হৈছে সেয়া মহাক আৰু ভাগিনীয়েকে গৈ আগত উপস্থিত সেয়া ভিন্দুহঁত পাই গ'লহি আমাৰ ইয়াৰ বাইদেউ আহিবই পৰা নাই আমাৰ বা সেয়া আহিবই পৰা নাই এইখিনি বান্দৰ আমি পাই গ'লোহি ভৰি হাতকেইটা ধুই লওঁ ধুনীয়াকৈ
আপোনালোকৰ হয়তো বহুতেই জানে এই থানবাসৰ বিষয়ে। এই থানভাগ 600 বছৰৰ পুৰণি। আগতে পাহাৰৰ বহুত ওপৰত আছিলে আৰু এই ঠাইত পুনৰ নিৰ্মাণ কৰা হয়। আৰু আমি প্ৰথমতে চাকি বন্তি লগাই লওঁ বুলি ভাবিলোঁ। চাকি বন্তি লগোৱাৰ ভিতৰত সুবিধা নাই, ইয়াতে সুবিধা কৰি দিছে। ইয়াতে চাকি বন্তি লগাই ল'লোঁ আৰু চাকি বন্তি লগাই পেলাই আমি এই ভিতৰলৈ গৈ শৰাইখন আগবঢ়াবগৈ লাগিব। আৰু এইফালে শিৱৰ মূৰ্তিভাগ আছে, ইয়াতে সেৱা কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে দেখিছে এয়া হ'ল গণেশ বাবা আৰু এইটো আৰ্কিঅ'লজিষ্টে যেতিয়া ৰিচাৰ্চ কৰিছিলে এই শিলভাগ তেনেদৰে পাইছিলে। তাৰপিছতে আমি ভিতৰলৈ আহিলোঁ শৰাইখন আগবঢ়াবৰ বাবে। এয়া হ'ল মন্দিৰৰ বাহিৰৰ অংশ আৰু আপোনালোকক বাহিৰৰ ভাগো অকণমান দেখাই দিলোঁ। আৰু ইয়াত পাৰ দেখিছেনে? ইয়াত পাৰ আচলতে দান দিয়া হয়। তাৰপিছতে শৰাই আগবঢ়োৱাৰ পিছতে নাৰিকলটো ইয়াত ফালিবৰ বাবে দিয়ে আৰু ফালি পেলাই এফাল ইয়াত আৰু এফাল আমি য'ত শৰাই আগবঢ়াইছিলোঁ তাত দিব লাগে। আৰু ভিনদেউ আৰু মানুহজনে নাৰিকল দুটা ফালি ল'লে আৰু জোৰ দি আছে। গাত ছটিয়াই দিয়া নিজৰ গালে ছটিওৱা হাতে পাৰিব সেই ভাঙি ধেৰ আছে ভাঙি দিলে বেছিকেহে লাগিলে। এই মন্দিৰভাগৰ কাষেদি আচলতে 3 পাক ঘূৰিব লাগে আৰু 3 পাক ঘূৰি মনত এটা উইচ কৰিব লাগে, তেতিয়া বোলে মনৰ আশা পূৰণ হয়। আৰু তাত থকা বামুণজনে আমাক কৈছিলে আৰু তেওঁৰ মতে আমি কৰিলোঁ। আৰু তাৰপিছতে গছত ৰাখি বান্ধি ল'লোঁ। তাৰপৰা ৰাখি বান্ধি হোৱাৰ পিছতে পাৰখিনিক খাবৰ বাবে দিলোঁ আৰু পাৰখিনি চাওকচোন হাতৰ পৰাই লৈ খাইছেহি। ইমান ভাল লাগিছিলে এই পৰিৱেশটো। শিলখিনি আগতে মিউজিয়ামত ধুনীয়াকৈ সযতনে সাঁচি ৰাখিছিলে আৰু এতিয়া আধাখিনি বাহিৰলৈ উলিয়াই দিছে। আৰু এইখিনি চাওকচোন। আৰু ওপৰলৈ মিউজিয়ামটো আৰু ৰুক্মিণী মন্দিৰ আছে। আমি তালৈ যাওঁ বুলি আহিলোঁ আৰু বহুত দূৰ অহাৰ পিছত আচলতে ৰুক্মিণী মন্দিৰটো পালোঁহি, কিন্তু মিউজিয়ামটো বন্ধ আছিলে। সেইদিনা যিহেতু শুকুৰবাৰ আছিলে আৰু শুকুৰবাৰ শনিবাৰ মিউজিয়ামটো বন্ধ থাকে। আৰু এয়া আমি আহি ওপৰত পালোঁহি ৰুক্মিণী মন্দিৰত। ৰাইজ একদম ঘামি চামি অৱস্থা নাইকিয়া হৈ গৈছোঁ পাহাৰৰ ওপৰত উঠি। আহিবা আৰু পাহাৰৰ ওপৰত উঠিবা, আহিবা। মন্দিৰ এতিয়া আমি গৈ থকা ভিডিঅ' মই দেখুৱাই আছোঁ। আমি গৈ থাকিম। হোটেলত সোমাইছোঁ, কিবা এটা খাই লওঁ। থানৰ পৰা আহি এতিয়া আমি খাবলৈ সোমাইছোঁ। আৰু বেলেগ জেগাত সোমোৱাৰ কথা আছিলে, কিন্তু সোমোৱাটো নহ'লে। সেয়া খাই বৈ এতিয়া আকৌ লখিমপুৰলৈ বুলি যাম। খাইবোৰ লৈ পেলাই আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। খাবা নি কুঁহিয়াৰ? কি খাবা? নাৰিকল খাব। দেখিছোঁ আমি চৰবত খাবলৈ গৈছোঁহি। চৰবত নহয়, কুঁহিয়াৰ ৰস। ইয়াত দেখিব পাইছে এইপিনে দাদাই কুঁহিয়াৰ ৰস বনাই আছে। এইপিনে আৰু আছে মানুহ খাবৰ কাৰণে। এইপিনে
কি হ'ল অলপ সময় বাটতে ৰ'লোঁ, তাৰপিছতে আমি আকৌ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আজিলৈ আহিছোঁ, বাই বাই। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। থেংক ইউ।